অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে, তেওঁ নিজেহে সাঁতুৰি ফটো উঠিলে, ৰীল উঠিলে, গতিকে তেওঁৰ কথাটো বেলেগ। মইতো মুখ্যমন্ত্ৰী, মইতো ইয়াৰ ৰীলৰ কম্পিটিশ্যন কৰিব নোৱাৰো, তেখেত এখন বেলেগ দ্বীপত থাকে, গতিকে তেওঁৰ লগত কথা 10 লাখ কিয় মানে আৰু বেছি পাব লাগে। কিন্তু ঘটনাটো হ'ল যে তেওঁ চৰকাৰটো চলোৱা নাই, আমি চৰকাৰ চলাওঁ, গতিকে চৰকাৰৰ কথা আমি বুজি পাওঁ। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে, তেওঁ নিজেহে সাঁতুৰি ফটো উঠিলে, ৰীল উঠিলে, গতিকে তেওঁৰ কথাটো বেলেগ। আপোনালোকে তেওঁ সাঁতোৰা নিউজটো চলালে, কিন্তু তেওঁ সাঁতোৰাই কাক উদ্ধাৰ কৰিলে সেই নামটোতো নোলালে। গতিকে এইটো হ'ল মইতো মুখ্যমন্ত্ৰী, মইতো ইয়াৰ ৰীলৰ কম্পিটিশ্যন কৰিব নোৱাৰো। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে, তেওঁ নিজেহে সাঁতুৰি ফটো উঠিলে, ৰীল উঠিলে, গতিকে তেওঁৰ কথাটো বেলেগ। মইতো মুখ্যমন্ত্ৰী, মইতো ইয়াৰ ৰীলৰ কম্পিটিশ্যন কৰিব নোৱাৰো, তেখেত এখন বেলেগ দ্বীপত থাকে, গতিকে তেওঁৰ লগত কথা 10 লাখ কিয় মানে আৰু বেছি পাব লাগে। কিন্তু ঘটনাটো হ'ল যে তেওঁ চৰকাৰটো চলোৱা নাই, আমি চৰকাৰ চলাওঁ, গতিকে চৰকাৰৰ কথা আমি বুজি পাওঁ। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে, তেওঁ নিজেহে সাঁতুৰি ফটো উঠিলে, ৰীল উঠিলে, গতিকে তেওঁৰ কথাটো বেলেগ। আপোনালোকে তেওঁ সাঁতোৰা নিউজটো চলালে, কিন্তু তেওঁ সাঁতোৰাই কাক উদ্ধাৰ কৰিলে সেই নামটোতো নোলালে। গতিকে এইটো হ'ল মইতো মুখ্যমন্ত্ৰী, মইতো ইয়াৰ ৰীলৰ কম্পিটিশ্যন কৰিব নোৱাৰো। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে, তেওঁ নিজেহে সাঁতুৰি ফটো উঠিলে, ৰীল উঠিলে, গতিকে তেওঁৰ কথাটো বেলেগ। মইতো মুখ্যমন্ত্ৰী, মইতো ইয়াৰ ৰীলৰ কম্পিটিশ্যন কৰিব নোৱাৰো, তেখেত এখন বেলেগ দ্বীপত থাকে, গতিকে তেওঁৰ লগত কথা 10 লাখ কিয় মানে আৰু বেছি পাব লাগে। কিন্তু ঘটনাটো হ'ল যে তেওঁ চৰকাৰটো চলোৱা নাই, আমি চৰকাৰ চলাওঁ, গতিকে চৰকাৰৰ কথা আমি বুজি পাওঁ। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে, তেওঁ নিজেহে সাঁতুৰি ফটো উঠিলে, ৰীল উঠিলে, গতিকে তেওঁৰ কথাটো বেলেগ। আপোনালোকে তেওঁ সাঁতোৰা নিউজটো চলালে, কিন্তু তেওঁ সাঁতোৰাই কাক উদ্ধাৰ কৰিলে সেই নামটোতো নোলালে। গতিকে এইটো হ'ল মইতো মুখ্যমন্ত্ৰী, মইতো ইয়াৰ ৰীলৰ কম্পিটিশ্যন কৰিব নোৱাৰো। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে, তেওঁ নিজেহে সাঁতুৰি ফটো উঠিলে, ৰীল উঠিলে, গতিকে তেওঁৰ কথাটো বেলেগ। মইতো মুখ্যমন্ত্ৰী, মইতো ইয়াৰ ৰীলৰ কম্পিটিশ্যন কৰিব নোৱাৰো, তেখেত এখন বেলেগ দ্বীপত থাকে, গতিকে তেওঁৰ লগত কথা 10 লাখ কিয় মানে আৰু বেছি পাব লাগে। কিন্তু ঘটনাটো হ'ল যে তেওঁ চৰকাৰটো চলোৱা নাই, আমি চৰকাৰ চলাওঁ, গতিকে চৰকাৰৰ কথা আমি বুজি পাওঁ। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে, তেওঁ নিজেহে সাঁতুৰি ফটো উঠিলে, ৰীল উঠিলে, গতিকে তেওঁৰ কথাটো বেলেগ। আপোনালোকে তেওঁ সাঁতোৰা নিউজটো চলালে, কিন্তু তেওঁ সাঁতোৰাই কাক উদ্ধাৰ কৰিলে সেই নামটোতো নোলালে। গতিকে এইটো হ'ল মইতো মুখ্যমন্ত্ৰী, মইতো ইয়াৰ ৰীলৰ কম্পিটিশ্যন কৰিব নোৱাৰো। এইফালে দ আছে চাব দেই। Ya